Hello everyone, আকৌ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক মই স্বাগতম জনাইছো। গাইজ এহেঁতি ভিডিঅ' নকৰি ইয়াত বহি আছে। এইটো ৰবিন, গেলামলা আৰু ইচ্ছনি। গাইজ ৰ'ব সম্পূৰ্ণ দেখাইছো ব্লগাৰৰ মানে গৰম গাইজ গৰম আৰু পেটিকোট চেটিকোট নাই পিন্ধা এইবোৰ। এইজনী হৈছে অ'নাৰ চেনেলটোৰ। দেখুৱাই দিছোঁ সম্পূৰ্ণকৈ ইয়াত। কালে ফোন লগাইছ এইবোৰ ভিডিঅ' কৰিবলৈ আহিয়া কেমেৰামেন জলদি से फोकस करो ফটো লিয়া আপুনি হেতু বাদ দিয়কচোন তো কেমেৰামেন মিলালে পাৰিব না ও শুনিছানে এই মেৰ প্ৰথম সপ্তাহতে কি তাই খবৰেই নাই ক'ত চাগে গৈ বহি আছে কি থাকি গৈ চলাব লাগে খবৰ হ'লে নাই ক'ত লৰি আছে কি ঠিক নাই জহনিত জাতি ধমক ইমান গালি পাৰিবলৈ ক'ত সাহস পালি ক'ত অধিকাৰ পালি অধিকাৰ দিলে তো গিয়ে সাহস পালে মোক গিয়ে মোক গেৰকটা লগ পাইছ জানো লগ নাপালো কথা আছে নকবি পাই চাপৰি বুলি নকবি সঁচাকৈ নকবি अभी किसी और के लोभी नहीं है আমাৰ লিলি মাই ভিডিঅ' কৰিবলৈ লৈ এয়া হেয়া গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মেন্টাল চেম্বাৰ এয়া সেটো তোমাৰ পৰাই না পালো লেটাৰ এখন দুখন পাইছো তোমাৰ পৰাই না পালো লেটাৰ এখন পৰীক্ষাতনো ক'ৰ পৰা পাম আৰু মায়ে জ্বলাই দিলে মোৰ চিঠি বিদ্যা জ্বলাই দিলে দেখিছে গাইজ দেখিছে আলে তো কিছু পটালা ভাই না মায়ে পালে কাৰ চিঠি বুলি কৈছে মই বুলি দিলে বুলি কম এতিয়া এইটো দি দিম দে ভিডিঅ'টো তোমাৰ চিঠি মই তাইছত আৰু ক'লো আৰু এনেকৈ মনে দিলে বুলি মায়ে কৈছে এইটো ছোৱালীৰ আখৰ হয় হেনো বোলে আৰু এখন হেৰি তাৰপিছত খালি মই আকৌ ঘূৰাই দিলোঁ মই বোলে ৰবিনে দিছিলে বা এইটো গম পাৱেই অঁ দেখিছিলোঁ अपन सकलंडा है ओय সেইকাৰণে 3-4জনী গাৰ্লফ্ৰেণ্ড আছে ইনে পৰি যায় सकलंडा বো আদা ও মা বাই ফেল কৰিলে আকৌ বাইকে এটা খুৱাব লাগিব আকৌ আমাৰ ঘৰত কি কথা ক'বলৈ আহিছ ৰিজাল্ট দিলা নি 1 2 3 ও মা দেউতা মামাই কৈ পঠাইছে বাই ফেল কৰিলে হে গিৰা গতে কলায়া কেমেৰাটো খাতৰা হবে নাম ফলাই মাতি পতাই তোক মই নাম ধুলনা উঠিছে উঠিল কেমেৰাটো ও হলাম ল বুলি 4টা বাজিলে খলে দেখোন আহক আজি তাই না সুবিধা দিয়া পিছত কবি বনাইলে তাই হলে কি হল গাইজ এটা চলে আছে ভিডিও গাইজ গাইজ আমি কইলে নিজে মানে কি হল কেবাটাও আহি আছে না প্ৰথমৰ পৰা কোৱা নহলে মোৰ ভুল হ'ল নেকি খবৰ দিয়া মানে কেইবাটাও আহি আছে নহয় আমাৰ ঘৰলৈ ইমান সুবিধা দিয়াৰ পিছতো এটা মোবাইল কিনি দিলোঁ অনলাইন ক্লাছ কৰিবলৈ তাই প্ৰেম কৰিলে মোবাইল লৈ পেলাই অনলাইন ক্লাছ কৰিবলৈ তাই আকৌ প্ৰেমৰ ক্লাছ কৰিলে এনেকৈ কৰি লৈ দিলোঁ ফোনটো অনলাইন ক্লাছ কৰিবলৈ তাই আকৌ প্ৰেমৰ ক্লাছহে কৰিলে তই শেষ কৰিছা দেই মই যাওঁ তেতিয়া কেনেকৈ ওলাম ইমান ফুটনি মাৰি আছিলোঁ ধৰা পেলোৱাৰ পিছত ক'বা দাদা ভাইটি লগৰ হওক আজি চবকে উলিয়াম লগৰ দাদা ভাইটি গাইজ এয়া ভিডিঅ' শেষ কৰি হোটেলত এইটো বেমাৰী আজি আমি এতিয়া মানে আহিছোঁ লোকৰ পইচাত খাবলৈ কাৰণ আমাৰ এইটো খুৱাবলৈ নিছে আমাক আমি আজি ইয়াক লুটি দিম আৰু ইয়াত বহি আছে
ভিতৰত ভালেই লাগিছে ন মোক খালি বেছি ধুনীয়া লাগিছে মই সন্মুখত আছোঁ কাৰণে অঁ কোৱা যোৱা কওক বেলেগে অৰ্ডাৰ দি আছে নহয় আমি পাছত আহিছোঁ খেলোঁ বাৰ্থডে খাবলৈ নগ'লোঁ ইয়াত আহি বহি আছোঁ বাৰ্থডে নাই খোৱা আমি হেৰি খাম এতিয়া এইটো কি নহয় চাওমিন কিবা চাওমিনৰ নিচিনা দেখিবলৈ মানে অকণমান মানে দেৰিকৈ বুজি পায় কথাবোৰ আৰু আমাৰ এইফালে বহি আছে বিশেষকৈ গাইজ মই বস্তু এটা দেখাম আপোনালোকক চাব দেই মানে এইটো ৰবিনে মানে ক'লে চকু তাৰ মানে সেইটো দেখাম চব ডিপ্ৰেশ্যনত গৈ আছে মোৰ বাহিৰে চব ডিপ্ৰেশ্যনত এই চব কান্দি দে তো গাইজ ভিডিঅ'টো আজি ইমানলৈকে আছিল সকলোৱে যাতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ে বাই বাই